আমি যেতিয়া সৰু আছিলো তেতিয়া আমি কিতাপত পঢ়িছিলো তেতিয়া আমাক ছাৰ বাইদেউসকলে বা টিচাৰসকলে আমাক জনাইছিল বা শিকাইছিল যে ছাগলীয়ে ঘাঁহ খায় আৰু ছাগলী হ'ল তৃণভোজী প্ৰাণী কিন্তু আজি আপোনালোকে এটা বস্তু চাওক ছাগলী সৰ্বভোজী প্ৰাণী ছাগলী মাছও খায় लोग परिवर्तन का संकल्प करके मौसम बदल दिया करते तो आपलोगे निश्चय এই ভিডিওৰ জৰিয়তে কিবা এটা আনকমন দেখা পাইছে এনেকুৱা ভিডিও চাবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু এটা লাইক কৰি দিব থ্যাংক ইউ সো মাচ